আসসালামু আলাইকুম। আজি সোমবাৰ ৰাতিপুৱা 6:05। এতিয়া মই আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ব্ৰহ্মপুত্ৰ আৰু বেকী নদীৰ গৰাখহনি। কালি আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ মইনবৰী অঞ্চলটো ভাঙি আছে। আজিও সেই একেখন ঠাইতে আহিছোঁ। চাওক, যোৱাকালি যেনেকৈ দেখিছিল তাতকৈ আজি ব্যতিক্ৰম চাই আছে। নদী এনেকুৱা পৰ্যায় হৈছে, নদীপৰীয়া মানুহবিলাকে বুকুত পাথৰ বান্ধি তেওঁলোকে নিজৰ উদ্যম সাহসেৰে নদীৰ পাৰতেই ৰৈ আছে। তেওঁলোকৰ এটাই ভৰসা, তেওঁলোকৰ এটাই আশা যে যিমান দিন থাকিব পাৰোঁ তথাপি থাকি লওঁ, তাৰপিছত আৰু যি হয় হ'ব আৰু এনেকৈ ভাবি তেওঁলোকে ইয়াতেই বসতি কৰি আছে। এয়া চাওক, এই যিখন ঘৰ দেখা পাইছে খুবফালে 20 পৰা 30 হাত দূৰত আছে নদীখন। তথাপি তেওঁলোকে উদ্যম সাহসেৰে তেওঁলোকে গৰু ম'হ আদি পোহপাল দি আছে, তেওঁলোকে বসতি কৰি আছে আৰু তেওঁলোকে এই খেতি পথাৰখিনি তথাপি আঁকোৱালি লৈ ৰৈ আছে। তেওঁলোকৰ তথাপি এটা মনোভাৱ যে যদি অলপখিনিও থাকে তেনেহ'লে সেইখিনিৰে আমি কিবা এটা কৰি পৰিয়ালটো পোহপাল দিব পাৰিম। সেই উদ্যম সাহসেৰেই তেওঁলোকে এতিয়াও ৰৈ আছে, বাট চাই আছে। আল্লাহ তাআলাৰ ওপৰত, ঈশ্বৰৰ ওপৰত তেওঁলোকে ভৰসা কৰি আছে যে নদীখন কিজানি অলপ হ'লেও নিয়ন্ত্ৰণ হ'ব, কিজানি বানপানী অহাৰ লগে লগে ইমান গৰাখহনীয়া নাথাকিব, কমি যাব। এইখিনি কথা ভাবি তেওঁলোকে এতিয়াও উদ্যম সাহসেৰে এই নদীপৰীয়া অঞ্চলত ৰৈ আছে। কালি মই যিখন বাটেদি খোজকাঢ়ি আপোনালোকৰ মাজত ভিডিঅ'টো বনাইছিলোঁ সেইখন বাট কিন্তু আজি নাই। চাওক, সেই পাট খেতিখিনি মাজত কিছুমান পাট থকা মাটি ইতিমধ্যে ভাঙি পৰিছে, আপোনালোকে চাই আছে। আৰু এনেকৈ যদি ভাঙি থাকে তেনেহ'লে এইখন ঘৰ ধৰোঁতে খুব হ'লে আপোনাৰ এসপ্তাহমান লাগিব। তাৰপিছতেই ঘৰখন কিজানি উঠাই লৈ যাব। মই ভাবি আছোঁ এই ঘৰখনৰ মানুহবিলাকে কেনেকৈ ক'ত যায়, তেওঁলোকে বসতি বনাব, কেনেকৈ থাকিব, মোৰ কিন্তু এতিয়ালৈকে ভাবিব পৰা অৱস্থা হোৱা নাই বা মই ভাবি পোৱা নাই যে কেনেকৈ তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিব, কেনেকৈ তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ থাকিব, সেইখিনি মই ভাবি পোৱা নাই। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ বেকী নদীখন। এয়া চাওক বেকী নদী, আৰু সেইফালে সেইখিনি হৈছে ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ আৰু বেকী দুয়োখন একেলগ হৈছে আৰু একেলগ হৈ এখন চুটি সাগৰৰ নিচিনাই ধৰিব পৰা যায়, যে সাগৰৰ নিচিনা যিখন পাৰ দেখা নাযায়, এই মাজত যদিও অলপ বালিচৰীয়া মাটি আছে, তাৰ সেইফালে আকৌ কিন্তু বিশাল ব্ৰহ্মপুত্ৰ নদী। ইমান কোটি কোটি বিঘা, লাখ লাখ বিঘা মাটি এই গৰাখহনীয়াৰ মাজত নদীৰ বুকুত বৈ গৈ আছে। এতিয়া মই ভাবি আছোঁ ইমান বিঘা মাটি যদি চৰকাৰে নিয়ন্ত্ৰণ কৰিলে হয় তেনেহ'লে আমাৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত কিমান সহজ হৈ পৰিলে হয়। আমাৰ খেতিয়কসকলে কিমান শস্য ৰোপণ কৰিব পাৰিলে হয়, কিমান খেতি কৰিব পাৰিলে হয়। চাওক, যিখিনি মাটি আছে সেইখিনিতেই কিমান খেতি কৰিছে। চাওক, এই খেতিখিনি যি উৎপাদন হ'ব সেই উৎপাদনেৰে আমাৰ দেশখন চলিব। গতিকে আমাৰ দেশখনৰ কিমান লাভ হ'লে হয়। চাওক, গতিকে মই আশা কৰোঁ যে যদি নদীখন কিবা কৰি অলপ নিয়ন্ত্ৰণত আনিব পৰা যায়, যদি নদীৰ বুকুখন খান্দি দি যদি নদীখন অলপ নিয়ন্ত্ৰণত আনিব পৰা যায় তেনেহ'লে নিশ্চয় বহুতখিনি ভাল হ'ব। এই অঞ্চলৰ মানুহবিলাকৰ বহুত সুবিধা হ'ব। এতিয়া
এনেকৈ মানুহে সেই নাৱেৰে বুটবুদি নাৱেৰে পাৰ হৈ যায়, মাছ মাৰি থাকে, কিবা কিবি কৰি থাকে। গতিকে এনেকৈ আৰু কিমান দিন চলিব? এই নৈপৰীয়া মানুহৰ যিসকল কৃষক মানুহ, যিসকলে আমাৰ দেশখনৰ বেটি ধৰি আছে, যিসকলে আমাক অন্ন যোগায়, সেইসকলৰ যদি কোনো ব্যৱস্থা নহয়, তেনেহ'লে আমাক কোনে অন্ন যোগাব? কোনে আমাক এই খেতিৰ পৰা শস্য ৰোপণ কৰি তাৰ পৰা ফল বা বিভিন্ন ধৰণৰ সামগ্ৰীৰ যোগান ধৰিব? গতিকে মই আপোনালোকৰ ওচৰত ভিডিঅ'খিনি এই কাৰণেই লৈ আহিছোঁ যে আপোনালোকেও চাওক পৰিৱেশ, আমাৰ পৰিৱেশ কেনেকুৱা, আমি কেনেকৈ বসবাস কৰি আছোঁ, আৰু আমাৰে সেই একে ৰক্ত মাংসৰে মানুহ কিছুমানে কিমান প্ৰব্লেমত ভুগি আছে, সেয়া দেখুৱাবৰ কাৰণেই মই আজিও আপোনালোকৰ সন্মুখত আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আশা কৰিম আপোনালোকে সকলোৱে লক্ষ্য কৰিব আৰু ইয়াৰ নিয়ন্ত্ৰণৰ দিশত পজিটিভভাৱে কিবা ভাবিব, এইখিনি আশা ৰাখি মই ইমানতে ভিডিঅ'খন সামৰিলোঁ। খুদা হাফিজ।